Good morning everyone. Mo channel oina ra vlog la apnalok atage স্বাগতম জানাইছো. Good morning দিছো বৰ্তমান চেৰাপুঞ্জীৰ পৰা আৰু এতিয়ালৈকে ব্ৰেকফাষ্ট কৰিলোঁ. তো ব্ৰেকফাষ্ট কৰি মেলি ফ্ৰেছ হৈ তাৰপিছত আমি ওলাম আৰু কিবা কিবি চাবলৈ আজি. গতিকে আজি ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে লাষ্টলৈকে চাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব. আপোনালোকে আমি ক'ত ক'ত যাওঁ, কি কি কৰোঁ গোটেইখিনি আপোনালোকক দেখাই দিম. আশা কৰিছোঁ আপোনালোকে চাই পাব. আৰু আমি ওলাই মেলি ৰেডি, বাট ইফালে দেখা পাইছে একদম বগা হৈ গৈছে, ক্লাউডি হৈ গৈছে গোটেইটো. চব বহুত বহুত বৰষুণ আৰু একদম চব হোৱাইট হৈ গৈছে. মই ইফালে ৰেডি, ইফালে আমাৰ বাকীবিলাক ৰেডি বনাব চলাই আছোঁ. আৰু এইটো হৈছে আমি যোনটো ৰুমত আছিলোঁ কালি আজি ভালে দেখাব পৰা নাছিলোঁ, গেষ্ট হাউচ. আমি এতিয়া ইয়াৰ পৰা ওলাই এতিয়া যাওঁ কিবাকিবি চাব, কি কি চাব পাৰোঁ চাওঁ ব'লক আপোনালোক. যোৱাটো ভিডিঅ'ত আপোনালোকে দেখা পাইছিল যে আমি গাৰ্ডেন অফ কেভছৰ পৰা ওলাই আহি চেৰাপুঞ্জীত ষ্টে' কৰিছিলোঁ. আৰু আজি ৰাতিপুৱাই চেৰাপুঞ্জীৰ পৰা ওলাই আমি প্ৰথমতে গ'লোঁ ইক' পাৰ্কলৈ বুলি. যদিও একো দেখা নাপালোঁ. দেখিছেনে কিমান যে কুঁৱলীৰ দৰে মেঘে আৱৰি ধৰিছে, বহুত বেছি মেঘ আছিলে. গতিকে ইক' পাৰ্কতো বৰ বেছি তেনেকুৱা একো দেখা নাপালোঁ. তথাপিতো যিখিনি পাৰিছোঁ ভিডিঅ' কৰি লৈ আহিছোঁ, গতিকে আপোনালোকে চাই থাকক. আমি আছোঁ ইক' পাৰ্কত, কিন্তু একো দেখা নাপায়. চব ক্লাউডি একদম চব হোৱাইট হৈ আছে আৰু বহুত ঠাণ্ডা বতাহ কিবা মানে, কিন্তু ফিলিংটো বহুত বেছি ধুনীয়া, বহুত বেছি ধুনীয়া ফিলিংছ. আৰু সিফালে কিবা এটা দুটা এনেকুৱা ফলছ আছে, কিন্তু দেখা নাই ক্লিয়াৰলি, একো দেখা পোৱা নাই. এনেকুৱাই আছিল ইক' পাৰ্কৰ ভিউ. একচুৱেলি তাতে দেখাবলৈতো বহুত কিবা কিবি বস্তুৱে থাকে, কিন্তু কি কৰিব, কেমেৰাৰ লেন্সে তাক কভাৰ কৰিব পৰা নাই, কাৰণ ইমানেই বেছি ক্লাউডি আছিলে, ইমানেই বেছি বগা আছিলে. কেৱল তাতে বগা আৰু বগা চাৰিওফালে, বেলেগ একোৱে দেখা নাপালোঁ. আৰু বহুত বেছি বৰষুণ আছিলে আৰু পৰিৱেশটো বহুত ধুনীয়া আছিলে, কিন্তু কেমেৰা লেন্সত দেখাব পৰাকৈ একো নাপালোঁ. তাৰপাছত আমি গ'লোঁ মৌচমাই কেভলৈ. কৈছোঁ নহয়, এইটো একদম এডভেঞ্চাৰ কৰিবৰ কাৰণে পাৰফেক্ট জেগা এটা. বহুত বেছি ভাল লাগিছিল তালৈকে গৈ, গতিকে আপোনালোকে এনজয় কৰক. এতিয়া আমি গৈ আছোঁ আৰু এটা কেভলৈ, বাট কেভৰ নামটো মই ভিডিঅ'টো ফাৰ্ষ্টতে দিছোঁ. মই মুখত ঘূৰাব নোৱাৰোঁ কাৰণে মই গোটেইবিলাক চাইনবোৰ্ডবিলাক দি দিছোঁ. চাওঁ কি আছে ভিতৰত, কি নাই আপোনালোকেও চাই যাব. ক'বলৈ কেভটোৰ ভিতৰত সোমাওঁতে আপোনালোকক জোতা খুলি আহিব দিব, কাৰণ কেভটোৰ ভিতৰত বোলে পানী আছে. সোমোৱাৰ পিছত গম পাম পানী আছে নেকি. আমিও জোতা খুলি আহিছোঁ আৰু এতিয়া চিৰি বগাই আছোঁ. ভাল লাগিছে, চাই থাকক মানে ভিডিঅ'টো. এইটোৱে আছিলে সেই গুহাটো. নেচাৰৰ কেনেকুৱা সৃষ্টি নহয়নে, শিলৰ মাজে মাজে সুৰংগ হৈ এনেকুৱা এটা বাট. বেলেগ একো নকওঁ, এক্সপিৰিয়েঞ্চটো বহুত বেছি ধুনীয়া আছিলে. আৰু এডভেঞ্চাৰো কৰিব যাৰ মন আছে তেওঁলোকে যাব পাৰে এবাৰ. সেইটোৰ ভিতৰত সোমাই এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ ল'ব পাৰে. বহুত বেছি ধুনীয়া এক্সপিৰিয়েঞ্চ আছিলে. আৰু আগত যাই কেনেকৈ আমি ওলালোঁ গৈ, সেইখিনি আপোনালোকে ভিডিঅ'টোত দেখা পাই থাকিব, গতিকে চাই থাকক. ইফালে মা আইতা আহি আছে, সেইফালে আগত মহা আছে, মহা ফ'ল' কৰি মই গৈ আছোঁ. সেই যে ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ চেণ্ডেল খুলি আহিব দিছে, এই পানীখিনি নোপোৱালৈকে যে কিয় চেণ্ডেলযোৰ খুলি আহিব দিলে সেইখিনি ময়ো বুজি পোৱা নাছিলোঁ. মানে বিলিভে কৰিব পৰা নাছিলোঁ গুহাৰ ভিতৰত যে এনেকৈ পানীও থাকিব পাৰে. এইটো দেখিছানে, ইমান টিকলো আমি পাৰ হ'ম এতিয়া ইফালে.
এনেদৰে গৈ ফাইনেলি আমি লাষ্ট পইণ্টটো পালোঁ আৰু লাষ্ট পইণ্টটো পোৱাৰ পাছত যে এনেকুৱা লাগিছিল ফাইনেলি যদি ভিতৰতে হেৰাই থাকিলোঁ হয় কি হ'ল হয়। নেহেৰাও বাৰু, এনেই কৈছোঁ। বন্ধৰ দিনত আহি এডভেঞ্চাৰ কৰিব লাগে ইয়াতে আহি, সেইখিনিয়ে ক'ম আৰু গোটেই সিজিবুৰি অৱস্থা হৈ গৈছে। এতিয়া বোলো এইখিনিতে এটা কথা কওঁ দেই, ইয়ালৈ আহিলে যে আপোনালোকে ৰেইনকোট এটা পিন্ধি আহিব। ভিতৰত মানে অনবৰতে পানী পৰি থাকে, মানে সেইটো পানীৰ লগত কথা মেবি, কিন্তু মই মোৰ ফালৰ এক্সপিৰিয়েঞ্চৰ পৰা কওঁ যে অকল ছাতি এটাই মানে ওপৰৰ পৰা পৰি থকা পানীখিনিৰ পৰা ছেভ কৰিব নোৱাৰে, গতিকে ৰেইনকোট এটা লগত লৈ অহা ভাল। আৰু মেঘালয়লৈ গ'লে লগত ছাতি ৰেইনকোট এইটা থাকিবই লাগে দিয়কচোন। আমি নিয়া নাছিলোঁ, সেইকাৰণে দেখিছিলে গোটেই কাপোৰ কানি তিতি অৱস্থা শেষ হৈ গৈছে। আমি ওলালোঁ ইয়াৰ পৰা, এই কেফটোৰ পৰা। চবকে ছাজেষ্ট কৰিম একবাৰ মানে আহিব আৰু বন্ধ বাৰত ইয়ালৈ ফুৰিবলৈ, মানে ফুল এডভেঞ্চাৰ লাগিব আপোনালোকৰ। বহুত বেছি ধুনীয়া হয় আৰু চব নেচাৰেল হয়, মানে নেচাৰে সৃষ্টি কৰা বহুত বস্তু আছে, চাব পাৰিব। এতিয়া আমি ইয়াতে অকণমান চাহ এটা কিবা খাই লওঁ। বহুত বৰষুণত ভিজিলোঁ, তো ঠাণ্ডাও লাগিছে, অলপমান চাহ পানী খাই আকৌ যাম। দেখাই থাকিম আপোনালোকক কি ভিউ পইণ্ট চাওঁ। সেইখিনি চাই মেলি লৈ এইবাৰ আমি আহিছোঁ, এইবাৰ আমি শিৱলিং চাব আহিছোঁ। তাৰ পৰা তললৈ আহিব লাগে। চ' ইয়াতে ইমান এইবিলাক বেগ চেগ নাই। আৰু আৰু ইফালৰ পৰা মানে বাংলাদেশ বৰ্ডাৰটো দেখা পোৱা যায়। মেবি এইখিনিয়ে বাংলাদেশ বৰ্ডাৰ, ইফালৰ পৰা বাংলাদেশ দেখা পোৱা যায়। সেই যে শিলটো দেখিছে, সেই শিলটো হৈছে শিৱলিংগ আকাৰৰ আৰু সেইকাৰণে এই ঠাইখিনিকো শিৱলিং বুলি কোৱা হয়। আৰু সেইখিনিৰ বাদ দি যিখিনি আপোনালোকে দূৰলৈকে পানীৰ নিচিনা বগা বগা দেখিছে, সেইখিনি হৈছে বাংলাদেশ বৰ্ডাৰ। মানে এইখিনি বাংলাদেশ আৰু ভাৰতৰ বৰ্ডাৰ পইণ্ট বুলি কোৱা হয়। জেগাখিনি নেচাৰেল আছিলে, তাতে আমি ৰৈ বহুতখিনি ফটো ৰিলছ এইবিলাক বনাই তাৰ পৰা ওলালোঁ। তাৰ পৰা ওলাই ৰাস্তাতে এনেদৰে 7 ছিষ্টাৰ ফলৰ ভিউ পইণ্ট এটা পালোঁ, তাতে ৰৈ অকণমান এইখিনি চালোঁ, ভিডিঅ'ও কৰিলোঁ। মানে আমি ইক' পাৰ্কত গৈছিলোঁ যদিও তাত আমি দেখা পোৱা নাছিলোঁ, কাৰণ মেঘবোৰ যে একেবাৰে আৱৰি আছিলে। গতিকে ৰাস্তাৰ পৰা সেইটোও দেখিলোঁ আৰু তাৰপাছত আমি শ্বিলঙলৈ বুলি উভতিলোঁ। ডাইৰেক্ট আমি শ্বিলঙলৈ আহি পালোঁ আৰু এতিয়া আমি ৰুম বিচাৰি একদম ৰুম নাপায়। আৰু আপোনালোকে আহিলে ৰুমবিলাক অনলাইন বুকিং কৰি থ'ব ছিজনেল টাইমত আহিলে, কাৰণ ইয়াতে ৰুম নাপায় মানে খপকৈ আহিলে আৰু পাৰ্কিং কৰাৰ প্লেচো আনকি আমি পোৱা নাই। তো বহুত সময়ৰ অন্তত এইটো ৰুম পালোঁ আৰু এতিয়া বহুত টায়াৰ্ড হৈ আছোঁ, গতিকে ফ্ৰেছ হৈ লওঁ। আৰু ডেট ইজ অল ফৰ টুডে। পুনৰ লগ পাম অন্য এটা ব্লগত। টিল দেন বাই বাই।